হেল্ল' গাইজ, অসমীয়া পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই অন্য ভেজ ৰেচিপি লৈ আহিছোঁ, আপোনালোকে চাই থাকিব। আৰু ইয়াত কি কি দিলোঁ মই আপোনাক কৈছোঁ। এতিয়া মই ইয়াত লৈ লৈছোঁ আলু দুটা, ধনিয়া, কেঁচা জলকীয়া আৰু অলপ জিৰা দি লৈছোঁ। আৰু লগতে পিচি থোৱা ধনিয়া আৰু মুগৰ দাইলৰ চাটনিটো মই বনাই লৈছিলোঁ ইয়াত দিবৰ কাৰণে। সেইটো দি ল'ম মই অলপমান পিছত। আপোনালোকে এনেকৈ চাই থাকিব আৰু আপোনালোকে এনেকৈ ঘৰতে বনাই খাবচোন, ভাল লাগিব। আৰু অলপ মই লাষ্টত মিঠাতেল দি ল'ম, কেঁচা মিঠাতেল অলপ দি ল'ম। থেংক ইউ। এতিয়া কিছু সময়ৰ বাবে মই উতলাই ল'ম। এতিয়া মোৰ ভেজ চুপটো ৰেডি হৈ গ'ল।